নমস্কাৰ আজি আমি এটা নতুন জেগালৈ আহিছোঁ আৰু এই ঠাইখনত ডলফিনৰ এটা গুৰুত্বপূৰ্ণ বাসস্থান হয় আৰু সেই বাসস্থানত এতিয়া দেখা যাওক যে ইয়াতে ডলফিন বাহিও আছে নে নাই কাৰণ এতিয়া ব্ৰহ্মপুত্ৰৰ পানী যথেষ্টখিনি পৰিৱৰ্তন হৈছে এইটো পুৰা ধূলিয়ৰী ৰাস্তা তাৰ ইফালে এটা সৰু পাহাৰৰ টিলা আৰু তাৰ পৰা এই অদূৰত এয়া ব্ৰহ্মপুত্ৰ মূলসুঁতি তো এইখিনি সেই ঠাইখিনি যিখিনি আমি উদ্দেশ্য কৰি আহিছিলোঁ আৰু এইখন অকল নদীৰ মুখখন এই নদীৰ মুখতে আচলতে ডলফিন পোৱা যায় কিছুদিন আগতেও আমি ইয়াতে চাই গৈছোঁ আমি আগৰবাৰ আহোঁতে ইয়াতে আচলতে ৩-৪টা ডলফিন আছিল এটা প্ৰকাণ্ড ডলফিন আছিল আৰু লগতে পোৱালি ডলফিনো আছিল আৰু অকণমান আগলৈ গৈ পেলাই চাওঁ এটা উজ্জ্বল দিন আৰু সেই উজ্জ্বল দিনটো লগতে অলপ ধুনীয়া বতাহ দি আছে গতিকে এটা সুন্দৰ পৰিৱেশ এই ঠাইখিনি বিশেষত্ব এইটো যদি আমি আগলৈ চাওঁ তেতিয়াহ'লে যে ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো এনেকুৱাকৈ উজনিৰ পৰা আহি আছে এইডোখৰত এটা ডাঙৰ মিয়েণ্ডাৰিং হৈ গ'ল বা যিটো এটা ডাঙৰ ভাঁজ তো তাৰ পৰা আহি এইডোখৰতে আহি গ'ল এখন উপনদী এনেকুৱা জেগাত য'ত ব্ৰহ্মপুত্ৰত বা মূল নদীত আহি উপনদী পৰে তেনেকুৱাত যদি আমি ভালকৈ চাওঁ যে ইয়াতে দুটা কাৰেণ্ট হোৱা লিখীয়া হৈ আছে চ' এটা কাৰেণ্ট এনেকৈ গৈছে এটা এনেকৈ আহিছে তো এটা হুইৰ্লিং কাৰেণ্টৰ লিখীয়া সৃষ্টি হৈছে চ' তেনেকুৱা জেগাবোৰত আচলতে ডলফিন থাকে কাৰণ কেলৈ সেই ঠাইখিনিত মাছৰ এই যিটো পানীৰ কাৰেণ্টৰ মুভমেণ্ট সেই মুভমেণ্টৰ কাৰণে মাছবোৰ ডিচঅৰিয়েণ্ট হৈ যায় গতিকে তেনেকুৱাত ডলফিনে মাছৰ চিকাৰ কৰিবলৈ সুন্দৰ পায় আৰু তাৰ ওপৰঞ্চি যিখন উপনদীৰ ছাইডত আচলতে মাছৰ সুন্দৰ বাসস্থান থাকে মানে কাষে কাষে কিছু মাছ পোৱা যায় বা বেলেগ বেলেগ ডেপ্থত মাছ পোৱা যায় এতিয়া এইফালৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে আৰু এটা বাসস্থান মই দেখা বিচাৰিম তো এইটো বাসস্থান হৈ গ'ল যে আগলৈ গৈ যিটো তাত পাহাৰত খুন্দা মাৰিছেগৈ গৈ পেলাই এই সুঁতিটো এনেকুৱাকৈ গৈছে যে ই গৈ পাহাৰত খুন্দা খাই পেলাই এটা ডাঙৰ মিয়েণ্ডাৰিং হৈ পেলাই তাৰপিছত আকৌ পাহাৰৰ কাষেদি বৈ গৈছে গতিকে এনেদৰে বৈ যাওঁতে এইটো যিটো এটা ডাঙৰ মিয়েণ্ডাৰিং হৈ গ'ল বা যিটো এটা নদীৰ ডাঙৰ ভাঁজ হৈ গ'ল গতিকে এইডোখৰতো সিওৰ কাৰণে এটা সুন্দৰ বাসস্থান গতিকে এইডোখৰত ডলফিন এইটো কাৰণে পায় বা সিও এইটো কাৰণে পায় যে এটা নদীৰ কনফ্লুৱেঞ্চ আছে আৰু এটা ইফালে গৈ এটা মিয়েণ্ডাৰিং আছে আৰু আমি যিটো ব্ৰহ্মপুত্ৰত আমি চাইছোঁ বা গোটেই আমাৰ যিখিনি ষ্টাডি চলি আছে সেই ষ্টাডিখিনিত যিটো আমাৰ কথা প্ৰতীয়মান হৈছে যে য'তে নদীৰ মোহনা আছে বা দুখন নদীৰ মুখ সেইটো হ'ল সিহঁৰ প্ৰথম সকলোতকৈ সুন্দৰ বাসস্থান আৰু তাৰ পাছত যেতিয়া মিয়েণ্ডাৰিং থাকে সেই মিয়েণ্ডাৰিংটো সিহঁৰ দ্বিতীয় এটা ফেভাৰিট আচলতে হেবিটেট হয় গতিকে এনেকুৱা ধৰণৰ এটা হেবিটেট থকাৰ কাৰণে এইডোখৰত যথেষ্ট শিহু পোৱা যায় আৰু সেইকাৰণে এনেকুৱা হেবিটেটবোৰ আমি কনজাৰ্ভেশ্যন কৰাটো বহুত জৰুৰী